ব্ৰেকিং নিউজ জামুগুৰি হাটৰ কুসুমতলাত সংঘটিত হৈছে অগ্নিকাণ্ড কুসুমতলাৰ দুৰ্গেশ্বৰ ভাগৱতীৰ গৃহত পুৱতি নিশা সংঘটিত হোৱা অগ্নিকাণ্ডত জাই নগদ ধনৰ লগতে লক্ষাধিক টকাৰ সা সম্পত্তি শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে স্থানীয় ৰাইজে নিৰ্বাপিত কৰে জুই স্থানীয় ৰাইজ আহিল আহি পেলাই প্ৰথম আমি গম নাপাওঁ যেতিয়া ছোৱালীজনীয়ে গম পালে পাই পেলাই তাই মোক মাতি দিয়াত মই উঠিছোঁ কিন্তু ইতিমধ্যে গাঁৱৰ ৰাইজ আহি পেলাই মোক সেইখিনি জুই নুমুৱাত সহায় কৰি দিছে কি ক্ষতি হ'ল ক্ষতি হিচাপে মোৰ ইয়াত এতিয়া কাপোৰ কানি যি আছিলে গোটেই পালেঙি এখন আছিলে পালেঙিখন গ'ল আলনাত কাপোৰ কানি আছিলে তাৰপিছত লগত এই